গাঁৱৰ ফালে যাওঁ, বহুত দিন যোৱাও নাই, তাকে ভাবিছোঁ কি হয়। এনেই অকণমান ওলাই যাওঁ, তাকে কেনেকুৱা লাগে আপোনালোকক দেখুৱাওঁ। সেয়া আগৰবাৰ যাওঁতে ৰাতিপুৱা গৈছিলোঁ, আজি এখন পিছবেলা টাইমত ওলাই যাওঁ, তাকে কেনেকুৱা লাগে আপোনালোকে ক'ব। ভিডিঅ'টো মোৰ লগতে চাই থাকক, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বাইকখন উলিয়াই থৈছে যাবৰ কাৰণে। আজিৰ দিনটো তামাম ৰ'দ দি আছে, তাকে ওলাই যাওঁ অলপ, এনেকুৱা হয় দেখিবলৈ। ফুৰি আহোঁগৈ বুলি ভাবিছোঁ, বহুদিন যোৱা নাই, তাকে ওলাইও যোৱা নাই বহুদিন। কামত যাওঁ, নিজৰ ডিউটিত যাওঁ, কামত যাওঁ, তাৰপৰা গুচি আহোঁ আকৌ ঘৰতে সোমাই থাকোঁ, যোৱা হোৱা নাই। চ' আজি অকণ ওলাই যাওঁ। এয়া মই গৈ আছোঁ, তাতে এটা কথা মনত পৰিলে, আপোনালোকে আধুনিক পদ্ধতিৰে মানে কুকুৰাৰ মাকজনী নোহোৱাকৈ কণীৰ পৰা পোৱালি লোৱা দেখিছেনে? এই মেচিনত উলিয়াই। যদি দেখিছে তেনে কমেণ্ট কৰিব, কেনেকৈ ক'ত দেখিছে। এতিয়া আজি আপোনালোকক মই দেখুৱাম, আমাৰ যিহেতু গাঁৱৰ ঘৰতে মেচিন এটা আছে, বেছি ডাঙৰ মেচিন নহয়। এবাৰত আপোনাৰ 90টামান কণী একেলগে দিব পাৰি, য'ৰ পৰা পোৱালি উলিয়াব পাৰি। চ' আজি আপোনালোকক সেইটো দেখুৱাম, কেনেকুৱা হয় মেচিনটো দেখিবলৈ আৰু কেনেকৈ কাম কৰে সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে চাব কেনেকুৱা বস্তুটো। এয়া আমি লাহে লাহে আহি পাইছোঁহি আৰু আপোনালোকক সৌখন পাহাৰখন দেখিছে, সেই পাহাৰখনৰ ওচৰলৈ যাব লাগিব, যিহেতু এখন নগাঁও পাহাৰ। তাৰ ওচৰতে আমাৰ গাঁওখনো আছে, আপোনালোকক মই দেখুৱাম পিছত। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু যদি ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰিব, তেতিয়া মই আৰু ভাল ভিডিঅ' আপোনালোকৰ কাৰণে আনিব পাৰোঁ। চ' ভিডিঅ'টো এনজয় কৰক। দূৰত পাহাৰ নিচিনা দেখিছেনে? সেইটো হৈছে নগা পাহাৰ। আমি তাৰ ওচৰলৈকে গৈ আছোঁ। আমাৰ গাঁওখনৰ সেই নগা পাহাৰটোৰ ওচৰতে আছে। অকণমান দেৰি ৰখিলোঁ। চবফালে আপোনাৰ দেখিবলৈও ধুনীয়া পৰিৱেশটো, চবফালে এতিয়া ধানবোৰ। এয়া নগা পাহাৰ, এয়া ধুনীয়াকৈ এতিয়া ধাননি ছিজন, ধান ওলাইছে। যাবলৈ হোৱাগৈ নাই। আমাৰ গাঁওখনো সেইখন মই দেখুৱাই দিছোঁ। এইবোৰ দেখিছেনে? এইখন আমাৰ দেউতাহঁতৰ ককাহঁতৰ গাঁওখন। মই তালৈ আহিছোঁ। এইফালে আপোনাৰ সেইটো নগা পাহাৰ, এই গোটেইখিনি নগা পাহাৰ অঞ্চল। গোটেইখন আমাৰ গাঁৱৰ ককাহঁতৰ গাঁৱত ধৰি পাৰি গোটেইখিনি আমাৰ নগা পাহাৰৰ একদম ওচৰতে আমাৰ গাঁওখন আছে। আমি সৰুতে ইয়াতে আছিলোঁ, তাৰপিছত আমি ইয়াৰ পৰা শ্বিফ্ট হ'লোঁ। ককা আমাৰ খুৰাহঁতি বৰ্তমান ইয়াতে আছে, ককাও আমাৰ ইয়াতে আছে ইয়াতে। চ' ব'লক, আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো চাই, যদি ভাল পাইছে তেন্তে লাইক কৰিব, নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে, তাৰ কাৰণে আশা ৰাখিলোঁ। চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক। নগা পাহাৰ, এইখিনি ধাননি পথাৰ দেখিবলৈ ধুনীয়া লাগিছে। চ' গাইজ, এয়া আপোনালোক এটা বাকচ দেখুৱাইছোঁ। এইটো আচলতে আপোনাৰ এক প্ৰকাৰ ইনকুবেটৰ নিচিনা, য'ত আপোনাৰ কণী উমনি দিয়া হৈছে আৰ্টিফিচিয়েলভাৱে।
য'ত মেচিন সংযুক্ত কৰি পিনি আৰ্টিফিচিয়েলভাৱে আপোনাৰ কণীৰ পৰা পোৱালি উলিওৱা হৈছে। এতিয়া যিহেতু দি থৈ দিয়া আছে আপোনাৰ কাৰেণ্টৰ সহায়ত, ইয়াত এটা আপোনাৰ মেচিন বহাই দিয়া হৈছে এই বক্সটোৰ লগত, আৰু ভিতৰত আপোনাৰ কণী উমনি দিয়া আছে। মই আপোনালোকক দেখুৱাম। এইটো সাধাৰণতে বাকচটো আপোনাৰ মাছৰ কাৰ্টুন হয়। মাছৰ কাৰ্টুন আহে নহয় আমাৰ বাহিৰৰ পৰা, মাছ যিহত আহে কাৰ্টুনত বৰফত সোমাই পিনি সেই কাৰ্টুনটোৰ সহায়ত বনোৱা হৈছে। আপোনাৰ ইয়াত মেচিন লগাই দিয়া হৈছে আৰু মেচিনটোত আপোনাৰ সকলো বস্তু যি যি লাগে, এই যে আপোনাৰ লাইট লগোৱা হৈছে ভিতৰত, বাহিৰত তাত এখন ফেনো আছে সৰুকৈ। মই আপোনালোকক দেখুৱাই দিছোঁ ভিতৰৰ অৱস্থাটো কেনেকুৱা হয়। এয়া চাওক, ভিতৰত এনেকৈ কণীবোৰ থৈ দিয়া হৈছে আৰু এইফালে দুটা বাল্ব লগাই দিয়া আছে, য'ত এই কণী যাতে এই বাল্বকেইটাৰ পৰা আপোনাৰ তাপটো পাই থাকে। এই বাল্বকেইটা জ্বলে, অলপ সময় জ্বলে আকৌ নুমাই যায়, আকৌ জ্বলে আকৌ নুমাই, তেনেকুৱা কৰি থাকে। একেল ঠাইত তাপটো দি নাথাকে আৰু ভিতৰখন খুব গৰম হৈ থাকে, যিহেতু কণীৰ পৰা পোৱালি ওলাবলৈ গৰম পাবই লাগিব। এতিয়া আপোনাৰ এয়া চাওক, লাইটটো নিজে নিজে জ্বলিছে, যিহেতু কাৰেণ্টটো এনি টাইম দিয়ে থাকিব লাগে। আপোনাৰ ইয়াৰ পৰা 22-25 দিনৰ মূৰত কি হ'ব, থোৱাৰ পৰা 22-25 দিনৰ মূৰত ইয়াৰ পৰা আপোনাৰ পোৱালি ওলাব, কুকুৰা পোৱালি। আপুনি যিকোনো কণীয়ে উমনি দিব পাৰে, কুকুৰা হওক হাঁহ হওক। এনেকৈ বাকচটো বনাই লোৱা হৈছে। এইটো আচলতে আপোনাৰ কহিলা হয় আৰু ইপিনে ধুনীয়াকৈ বনাই লৈছে। গৈছে এটা মাছৰ বাকচ, মাছ অনা বাকচ, য'ত এনেকৈ সুবিধা কৰি লোৱা হৈছে যে আৰ্টিফিচিয়েলভাৱে এই পোৱালি উলিয়াবৰ কাৰণে। এইটো সূৰ্য আপোনাৰ অস্ত গৈছে এয়া, আৰু এইফালে আপোনাৰ হেৰি হৈছে পূজা বুলি, এয়া পূৰ্ণিমা যোনটো ওলাইছে ইমান ধুনীয়াকৈ একদম জিলিকি আছে আৰু দেখিবলৈ ভাল লাগিছে। আৰু এইফালে আপোনাৰ এইটো সূৰ্য আপোনাৰ অস্ত গৈছে এয়া। চ' গাইজ, মই ঘৰ আহি পাই গ'লোঁ। আধা হ'ল পাওঁতে, বেছি দেৰি হোৱা নাই পোৱাহি। চ' কেনেকুৱা লাগিলে জনাব ভিউকেইটা চাই পিনি। যিকেইটা মই নেচাৰেল ভিউকেইটামান দেখুৱালোঁ আপোনালোকক। নগা পাহাৰখন দেখুৱালোঁ, আমাৰ গাঁওখন দেখুৱালোঁ। যিহেতু আমি তাৰপৰা এতিয়া গুচি আহিলোঁ, বেলেগত ঘৰ বনালোঁ। তেখেতে ককা আৰু খুৰাহঁতে তাতে থাকে বৰ্তমান। তাতে গৈ থাকোঁ মই, সপ্তাহতো প্ৰায় মাজে মাজে গৈয়ে থাকোঁ, যেতিয়া মন যায়। যেতিয়া গৈ পিনি তেওঁলোকক লগ কৰোঁগৈ, তাত অকণমান দেৰি থাকোঁ, দিনটো থাকোঁ কেতিয়াবা। আজি যোৱা দেৰি হ'ল, আজি দেৰিকৈ গ'লোঁ। চ' তাকে এনেই দিনটো আজি ঘৰতে থাকিলোঁ, ইটো কাম কৰিলোঁ। তাকে যেতিয়া ভাবিলোঁ এনেই ওলাই যাওঁ বুলি ভাবিয়েই এটা নতুনকৈ ব্লগ ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। এটা ভিডিঅ' এটাকে বনাওঁ আপোনালোকৰ কাৰণে। চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব ভিডিঅ'টো, আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে, আৰু ছাবস্ক্ৰাইব যাতে কৰিবলৈ নাপাহৰে চেনেলটো। চ' আজিলৈ বাই বাই, থেংক ইউ।